নমস্কাৰ, মই ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰামনৱমীৰ দিনা আমি কেনেদৰে পূজা কৰিলোঁ তাকে আপোনালোকৰ আগত অলপ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। চাওকচোন আমাৰ পূজা কেনেদৰে পালন কৰিলোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি জনাব দেই। আমি কিমান ধুনীয়াকৈ আঁকিছিলোঁ চাওকচোন। ৰামনৱমী ৰংগোলী বনাইছোঁ। এই ৰংগোলীটো কেনেকুৱা লাগিছে বাৰু জনাবচোন আপোনালোকে। প্ৰথমবাৰ আমি সকলোৱে মিলি বনাইছিলোঁ।